নমস্কাৰ, মই দীপাংকৰে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ আজি কলাক্ষেত্ৰত। আৰু কলাক্ষেত্ৰত বৰ্তমান চলি আছে লোকমন্থন। ভিতৰত কিনো হৈ আছে, লোকমন্থন আচলতে কি হয়, এই উদ্দেশ্যটো কি হয়, আজি সকলোবিলাক আমি জানিব চেষ্টা কৰিম। আৰু ভিতৰতনো কি হৈ আছে আৰু সকলোবিলাক আপোনালোকক মই দেখুৱাম। আহক মোৰ সৈতে ভিতৰত। কোৱা হয় মাজুলীৰ মুখা শিল্পী। মাজুলীৰ মুখা শিল্পী এটা অন্যতম এটা নাম আছে। আৰু আজি তাতে ইয়াতে তেওঁলোকে প্ৰদৰ্শন কৰিছে মাজুলীৰ মুখা। আমি ভিতৰত যাওঁ, হওক এবাৰ মই তেওঁলোকক সোধোঁ তেওঁলোকে কেনেকুৱা ধৰণে কি প্ৰদৰ্শন কৰিছে। দাদা মাজুলীৰ পৰা আহিছে? হয়। আচ্ছা, আপোনালোকে 4 দিন থাকিব ইয়াতে ন? 4 দিন আছোঁ। হয়। আপোনাৰ নামটো? মোৰ অনুপম গোস্বামী। ইয়াতে আপোনালোকে মানে কি আৰু মাজুলীতে যিহেতু নাম শুনিছোঁ মাজুলীৰ মুখা, আপোনালোকে এইবিলাক নিজেই বনাই ন? আমাৰ নিজেই মানে আমাৰ তাত পৰিয়াল আছে। মোৰ খুৰা হয়। এই খুৰাৰ নেতৃত্বতে আহিছোঁ, ধীৰেন গোস্বামী। আৰু মোৰ ককাও আছিলে মুখা শিল্পতে, আপোনাৰ নেশ্যনেল এৱাৰ্ডি আছিলে, সংগীত নাটক একাডেমি এৱাৰ্ড। আৰু সেই তেতিয়াৰ পৰা আমাৰ মুখা শিল্পৰ লগত আমাৰ ফেমিলি জড়িত হৈ আছে। আৰু সেয়া গৌতম ভূঞা আৰু এজন আছে অনন্ত নেওগ, তেওঁ আহিছে। আমি 4জন টোটেল এতিয়া আমি প্ৰদৰ্শন কৰিবলৈ আহিছোঁ মুখা শিল্প। ইয়াতে আমি ৱৰ্কশ্বপ দেখাই আছোঁ। এইটো মানে ৱৰ্কশ্বপ আপোনালোকে দেখাই আছে? হয়। আচ্ছা, এতিয়া আহিবলৈ বুজিলোঁ আচলতে এওঁলোকে এতিয়া যিটো দেখাই আছে এইটো ৱৰ্কশ্বপ দেখাই আছে। সকলো দেখিবলৈ পাইছে মাজুলীৰ মুখা শিল্প, যিটো আপুনি লগে দেখিছে। এতিয়ালৈকে মাজুলী মোৰ যোৱা নাই, কিন্তু যাব লাগিব, এটা আশা ৰাখিছোঁ। খুব সোনকালে মাজুলী ফুৰিব যাম। নামটো কি আছিলে আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। আপুনিয়ে বনাই ন? মই আমাৰ সকলোৱে বনায়, কিন্তু মই এতিয়া বৰ্তমান এনেই এটা তৈয়াৰ কৰি আছোঁ, ইয়াতে এটা দি আছোঁ। খুব সুন্দৰ, ভাল লাগিছে। একদম বহুত ধুনীয়া ধুনীয়া মুখা দেখিবলৈ পাইছোঁ। ক'ত ব্যৱহাৰ হয় এইবিলাক বেছিকেলি, এনে কিহত? ভাওনা আৰু কোনোবা ঘৰত সজাবলৈ নিয়ে। সৰু সৰু এতিয়া ধৰক এইটো মুখা, এইটো এটা ঘৰত সজাই ৰাখিব, তেনেকৈ কোনোবা কিনি নিব পাৰে, তেনেকুৱা আমাৰ ব্যৱস্থা আছে। কিমান মান দাম পৰে এটাত? এইটো ধৰক এতিয়া 800 টকা পৰিব। 800 টকা? 800। এইবিলাক 5000 টকা পৰিব। 5000 টকা পৰিব মুখাটো লৈ দাম। তো আপোনালোকে দেখিছে এই মুখাটোৰ দাম 5000 টকা। 10000 টকালৈকে আছে চাগে ন? 10-12 টকাৰো আছে, 50000 টকালৈকেও আছে। 1 লাখ টকালৈকেও আছে। 1 লাখ টকালৈ গোটেই বডি সহ ৰাৱণৰ ধৰক কুম্ভকৰ্ণ ডাঙৰ ডাঙৰ বডি বনাওঁ, তেনেকুৱা সেইবিলাক ইমান পৰে। খুব সুন্দৰ, খুব সুন্দৰ। 1 লাখ টকালৈকেও মুখা আছে তেওঁলোকে, মানে আপোনালোকেতো এনেকুৱা ধৰণৰ কাষ্টমাৰো পাই থাকে ন? খুব সুন্দৰ। আচ্ছা, ইয়াত যিমান মুখা আছে চবতকৈ হাইষ্ট মানে কষ্টলি কোনটো মুখা, মানে কোনটো দামী মুখা চবতকৈ? এইটোৱে হ'ব দামী। এইটোৱে 5000 টকা যিটো। এই ৰাৱণটো আছে 10000। এই ৰাৱণটোৰ মূল্য 10000 টকা। যদি কোনোবা সজাব বিচাৰে, ঘৰত সজাই ৰাখিব বিচাৰে, সেনেকৈ যেনেকৈ কিনিব বিচাৰে তেনেকৈ কিনিব পাৰিব, 10000 টকা। তো ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি। আৰু কেনেকুৱা পাইছে আহি? গুৰুজনাটো মুখা গ'ল, গতিকে আজি এই ধৰণে প্ৰচাৰ এটা লাভ কৰক, আমি কামনা কৰিছোঁ। খুব সুন্দৰ। আমি মাজুলী মুখা শিল্প চালোঁ, আৰু এতিয়া চাওঁ আহক আৰু কিনো আছে, প্ৰদৰ্শন আছে, ভিতৰত প্ৰদৰ্শনী কৰিছে। সুন্দৰ সুন্দৰ কাপোৰ ওলাইছে, চাওঁ কিমান মানে কেনেকুৱা কি দাম কাপোৰৰ। বাইদেউ কেনেকুৱা এইবিলাকৰ কিমান দাম? আপুনি নে? আচ্ছা আচ্ছা, ঠিক আছে। বাইদেউ এইবিলাকৰ কিমান দাম? মানে 900, এইবিলাকৰ 900 টকা দাম? আচ্ছা। আৰু বাইদেউ আৰু এনেই ভিতৰৰ এবাৰ আহিব পাৰোঁনে? অ'কে। আপুনি ক'ৰ পৰা আহিছে, মাজুলী নে কি? মই ধেমাজি। ধেমাজিৰ পৰা আহিছে? আচ্ছা। এনে কিমান চবতকৈ কষ্টলি কোনটো হয়? কষ্টলি আছে, আমাৰ শাৰী আছে, মেখেলা চাদৰ আছে। আচ্ছা, কিমান মান দামলৈকে আছে? মুগাৰ আছে, এতিয়া আমি ইমান অনা নাই ষ্টক ইয়াতে। আচ্ছা, বাহিৰৰ মানুহ আহিছে যে শাৰী আনিছোঁ আৰু। খুব সুন্দৰ ষ্টল ধুনীয়াকৈ সজাইছে, ভাল লাগিছে দেখি পেলাই। আৰু চাওঁ হওক আৰু আমি কি আছে।
আমি এতিয়া ষ্টলবিলাক আপোনালোকক দেখাম কিমান ধুনীয়া ষ্টলবিলাক সজাইছে কি কিনো ইয়াত আছে উপলব্ধ হৈ আছে সেইবিলাক আমি দেখাম এইবিলাকৰ কিমান দাম কিমান দাম এইবিলাকৰ 850 আচ্ছা আৰু চবতকৈ কম দামী কি আছে আচ্ছা নাই বেগ নহয় বেগ কম দামী কি আছে চবতকৈ আচ্ছা এইটো 150 আৰু চবতকৈ দামী কি আছে কোনটো বেগ কিহৰ বেগ এইটো ৱাটাৰ হাইজেনিক বেগ মানে এইটো যোনটো হেৰি ঘাঁহৰ থাকে ন ঘাঁহৰ তাৰ পৰা বনাই পানী মেটেকা আচ্ছা পানী মেটেকাৰ বেগ ধুনীয়া লাগিছে ভেলটো এইবিলাক মানে কি আপোনালোকে আৰু নিজে বনাই নেকি নিজে বনাই যোনে বনাই আমি তাৰ পৰা লৈ আনো ক'ৰ পৰা আনিছে এইবিলাক নলবাৰী তেনেকৈ তেজপুৰ চব বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা ডেকা চাং আড্ডা ইয়াতে আহি পেলাই আড্ডা মাৰিব পাৰে একদম মজা ভাঙিব নেকি ভাই যদি ভাগি যায় আৰু তাৰ পিছত আৰু বহিব পাৰে নোৱাৰে এলাও আছে নাই বহিব পৰা নাই ইয়াতে বহিছোঁ আৰু এখন অলপমান দুৰ্বল লাগি আছে মজা তামাম ভাল লাগিছে ডিমাচা চাংঘৰত যাওঁ এটা আহিব পাৰোঁ নে হা আচ্ছা আপুনি ক'ৰ পৰা আহিছে আমি ডিমা হাছাও মাইবং পৰা আহিছোঁ আচ্ছা আপুনি ইয়াত কি মানে এক্সিবিশ্যন কৰিব কি প্ৰদৰ্শন কৰিব আহিছে আমি এই লাও পানী বনোৱা এই আৰু কি এইবিলাক এইবিলাক কিমান দাম হয় এইবিলাকৰ দাম হয় এইবিলাক কিমান মান ষ্টাৰ্টিং কিমানৰ পৰা 3500 আচ্ছা এইটো কিহৰ হয় মানে সেইটো ইয়াৰ সূতাটো কিহৰ হয় মানে এইটো থাইলেণ্ড থাইলেণ্ডৰ অঁ अच्छा थाईलैंड नहीं वो थाईलैंड बोलते हैं हम लोग थाईलैंड बोलते हैं हाँ अच्छा और क्या क्या है आपका एग्जीबिशन में और क्या क्या है एग्जीबिशन ये इसके बारे में दिखाया है ये जुडिमा जो राइस वाइन है डिमासा का ट्रेडिशनल राइस वाइन इसके बारे में वो दिखा रहा है अच्छा अच्छा ये जो है ना वो इसे क्या कहते हैं इसको वो राइस बिस्किट है वो अच्छा जंगल का वो एक ट्री है उसका कवर से बनाता है वो उसका कवर है वो और राइस वो गुरा वो मिक्स उसको स्मैश करके उसको मिला के वो राइस बिस्किट बनाता है अच्छा फिर उसको स्टिकी राइस जो बॉईल करता है उसमें मिक्स करके वो राइस बिस्किट उसमें मिक्स करके बाद में यहाँ पे सॉक करता है और एक हफ्ते के बाद ऐसे ये जुडिमा निकलता है राइस वाइन निकलता है वहाँ से बहुत अच्छा लगा जान के ये सब बातें ইয়াৰ প্ৰদৰ্শন কৰিছে আমাৰ অসমীয়া লোকবাদ্য ঢোল তাল সকলোবিলাক আছে ক'ৰ পৰা আহিছে আপুনি আপুনি নলবাৰী জিলা কৈঠালকুছিৰ পৰা আহিছোঁ এইবিলাক মানে কি আপুনি নিজেই বনাই নেকি নাই নবনাওঁ আমি বজাওঁহে আৰু প্ৰদৰ্শনী অনুষ্ঠানবিলাক আমি কৰোঁ এনেকৈ এনেকৈ বিক্ৰীও কৰে নেকি মানে আমি নকৰোঁ প্ৰদৰ্শনীয়ে গোটেইবিলাক মানে কি চব মানে হেৰি নেকি কৈঠালকুছি কৈঠালকুছি কিবা বজাই দিব পাৰিব নেকি অলপ শুনাব যদি শুনাই আপোনাৰ ভাল লগা কিবা এটা আচ্ছা আপুনি যি পাৰে বজাই দিয়ক আৰু কিবা এটা
ধন্যবাদ ধন্যবাদ। ইমান পৰে আপোনালোকক অকণমান লোকমন্থন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কলাক্ষেত্ৰত যিটো চলি আছে 21 তাৰিখৰ পৰা 24 তাৰিখলৈকে প্ৰগ্ৰেমটো চলি থাকিব আৰু মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে অকণমান আমাৰ লোক সংস্কৃতি, লোক বাদ্যৰ পৰা আমাৰ খাদ্যৰ পৰা বিভিন্ন নৰ্থ ইষ্টৰ কালচাৰ গোটেইবিলাক ইয়াতে আছে। আপোনালোকে দেখিবলৈ পাব এক্সিবিশ্যন, ভাল ভাল এক্সিবিশ্যন ইয়াতে আছে। কাপোৰৰ পৰা আদি কৰি বিভিন্ন বস্তু ইয়াতে এক্সিবিশ্যন কৰি থোৱা আছে। আপোনালোকে ইয়াতে খাব পাৰিব, বিভিন্ন বস্তু আছে, টেষ্ট ল'ব পাৰিব। তো আপোনালোকে আহক, ইয়াত ফুৰিব পাৰিব, অকণমান অলপ মাইণ্ডটো ৰিফ্ৰেছ কৰি ল'ব পাৰিব। লোক মন্থন ইয়াতে আহক আৰু অকণমান মন্থন কৰক নিজকে। আৰু মই এতিয়া ইয়াৰ পৰা বিদায় ল'ব লাগিব। আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব ভিডিঅ'টো আৰু কমেণ্ট কৰিব, লাইক কৰিব।